বনালোঁ, পায়স বনালোঁ। আজি দেউতাকে অফিচৰ পৰা আহোঁতে ল'ৰাটোৰ কাৰণে এটা গিফ্ট লৈ আহিলে, কাৰণ সি কান্দি আছিলে যে তাকো গিফ্ট লাগে দিৱালীত। তো সেয়া এটা উপহাৰ লৈ আহিলে তাৰ কাৰণে। আচলতে এইটোৰ ভিতৰত খেলা বস্তুৱে আছে, সি যাতে খেলিব পাৰে। তো এনেকৈ পেকিং কৰি আনিবলগীয়া হৈছে, কাৰণ সি ভাল পাব, বহুত দামী গিফ্ট বুলি ভাবে। তো সেয়া এনেকৈ আনিছে। তো এতিয়া তাৰে পিছতে আনফালে এয়া দিৱালীৰ বজাৰ কৰিছে। এয়া ফুলজাৰি বোমা এনেকৈ আনিছে আৰু সি ফুলজাৰি লগাই খুবেই ভাল পায়, বোমা বাৰু ভয় কৰে। তো এয়া আন এটা গিফ্ট লৈ আহিছে। এইটো আচলতে অফিচৰ ফালৰ পৰা দিছে। এইটোৰ ভিতৰত কি আছে খুলি চাওঁ বাৰু। চাকি দুগচি দিছে, খুব ধুনীয়া ডিজাইন কৰে, খুব ভাল লাগিছে বাৰু। দিৱালীৰ দিনা লগাব পাৰিম। আৰু এয়া কাজু আৰু বাদাম এনেকৈ দিছে। প্ৰত্যেক বছৰে আচলতে এনেকৈ গিফ্ট দিয়ে। আৰু এইটো চকলেট হয়, চকলেটটো ল'ৰাটোক খাবলৈ দিব লাগিব। দুটা দিছে চকলেট। তো এনেদৰে আমাৰ দিৱালী অফিচৰ ফালৰ পৰা গিফ্ট দিছে। প্ৰত্যেক বছৰে দিয়ে আৰু ভালো লাগে, খুব ধুনীয়া চাকি দুগচি, সঁচাকৈ ভাল লাগিছে। আৰু ল'ৰাটো যে খেলি থাকিব বাকচটো, এনেদৰে এতিয়া লগাই থৈ দিওঁ মই। আনফালে মই এয়া পায়স অকণমান বহাইছোঁ, কাৰণ আজি পায়স অকণমান বনাম বুলি ভাবিছোঁ মন্দিৰত দিবৰ কাৰণে। সেয়া বহাইছোঁ এইদৰে। দীপাৱলীৰ বহুত বহুত শুভকামনা। এতিয়া গধূলি হ'ল, চাকি বতি লগাব লাগিব। তাৰে আগতে মই পায়স অকণমান বনাই লৈছোঁ, কাৰণ মন্দিৰত আজি পায়স অকণমান দিম বুলি ভাবিছোঁ। আৰু চাকি জ্বলোৱাই নাই, যোগাৰ কৰিহে আছোঁ। আগতে পায়সখিনি বনাই লওঁ, তাৰপিছত মন্দিৰত চাকি খোজ জ্বলাই বাকী চাকিবিলাক লগাই আছোঁ। মই অকলশৰে গোটেইখিনি কৰিবলগীয়া হৈছে। তো সেয়া লাহে লাহে কৰি আছোঁ। আৰু দীপাৱলীৰ সকলোকে বহুত বহুত শুভকামনা, অভিনন্দন জনাইছোঁ, কাৰণ সকলোৰে জীৱনবিলাক পোহৰ হওক তাৰে কামনা কৰিলোঁ মই। এতিয়া এইদৰে বনাই আছোঁ পায়স। এনেদৰে পায়স বনালোঁ। আৰু আনফালে মই এয়া চাকি ধুই কিনে ৰ'দত মেলি দিছিলোঁ চাফাকৈ, আৰু কেইগছিমান আগৰে আছিল লগোৱা। তো সেইবিলাকো দিছোঁ, একেলগে লগাব লাগিব। তো মানুহজনে অকণমান চাকি কেইখুট সৰু সৰু আনিলে, যি নহওক বাৰু দৌৰা দৌৰিকৈ আনিছে। পায়স বহাই কিনে এনেকৈ চাকিৰ কামখিনি কৰি আছোঁ। চাকিৰ পৰা পানীবিলাক মচিছোঁ। আৰু এয়া আগতে মই তেলবিলাক এনেদৰে বাকি লৈছোঁ চাকিবিলাক লগাবৰ কাৰণে, কাৰণ গোটেইখিনি অকলে কৰিবলগীয়া হ'ব। আৰু সেয়া অকণ অকণকৈ কৰি আছোঁ। মাজে মাজে আহি পায়সখিনিও চাইছোঁ। এয়া পায়সখিনি প্ৰায় হৈয়ে গৈছে। এইখিনি গৰম থাকোঁতেই নামাই দিওঁ। আৰু এয়া এইখিনি হৈ গৈছে, গোট মৰাৰ লগে লগে অকণমান এইটো ডাঠ হৈ যাব। তো সেয়া পনীয়া হৈ থাকোঁতেই মই নমাই দিলোঁ। খুব ধুনীয়া হৈছে, টেষ্টি হৈছে বাৰু। এয়া এতিয়া মই চাকি গুচি লগাবৰ কাৰণে ৰেডি কৰিছোঁ। দীপাৱলীত আচলতে চাকি বন্তি দান কৰিব পাৰিলে ঘৰখনলৈ উন্নতি আহে। তো সেয়া আমাকো দিছে অফিচৰ ফালৰ পৰা। খুব ধুনীয়া লাগিছে দেখিবলৈ, সঁচাকৈ কেমেৰাত কৰি যে অৰিজিনেল আৰু বেছি ভাল লাগিছে দেখিবলৈ। তো এইদৰে মই 2 গছি চাকি লগাই লৈছোঁ। আৰু এতিয়া মই আন আন ঠাইত এইবিলাক সকলোবিলাক লগাই দিম। এয়া দুৱাৰ মুখতেই দিছোঁ বাৰু। এইবাৰ বিশেষ একো কৰা নাই। ইয়াৰ কাৰণটো মই জনাম কিছুদিন পিছত, কিয় কৰা নাই বাৰু আজি নকওঁ। এনেদৰে চাকি লগাই থৈ দিছোঁ এতিয়া মই। তো এইদৰে ঘৰৰ ভিতৰত সকলো ঠাইতে মই চাকি লগাই দিছোঁ, আৰু বাহিৰতো লগাইছোঁ বাৰু। এনেদৰে চাকি লগাই এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ। আৰু এয়া ছাদৰ ওপৰলৈ আহিছোঁ। এয়া বোমা মাৰি আছে সকলোৱে, খুব ভাল লাগিছে।
তাৰে পিছতে অকণমান গেটৰ ফালে আহিলোঁ, কিন্তু ওলাই যোৱা নাই যিহেতু মানুহে বোম মাৰি আছে। আৰু ঘৰৰ ভিতৰলৈ আহিলোঁ। এয়া শৰাই এনেকৈ দিয়া গৈছে, পায়স দিছোঁ মন্দিৰত। আমি দিৱালী পালন কৰিলোঁ। এখেতে একেবাৰে লক্ষী পূজাই কৰিছে, কাৰণ লক্ষী পূজা কৰিবলৈ পৰা নাছিলে, আজিয়ে কৰিছে দিৱালীৰ দিনাখনে। লক্ষী চৰিত্ৰ পঢ়িছে বহুত সময়। তো মই ৰখি আছিলোঁ এখেতে ধুনীয়াকৈ পালন কৰিছে। কি বনাইছে আজি? মই লাড়ু বনালোঁ, পায়স বনালোঁ। লাড়ু পায়স আৰু শৰাই দিছে। নাৰিকল এটা বস্তু বনাইছোঁ ৰুকি কিনে অলপমান। মই কৰিব নোৱাৰিলোঁ, প্ৰব্লেম হৈছিল, সেইকাৰণে আজি লক্ষী পূজা কৰি দিৱালীৰ দিনাখনে খবৰ দিব পাৰি। যদি লক্ষী পূজাৰ দিনা কৰিব নোৱাৰে, কিছুমানৰ অসুবিধা হয়, কিছুমান বিভিন্ন ধৰণৰ প্ৰব্লেম। আৰু মহিলাসকলেতো জানেই, এয়া এখেতে আজি কৰিছে। তো মই সেইকাৰণে অকণমান শ্বেয়াৰ কৰিছোঁ। এইদৰে তেখেতে লক্ষীক এয়া নাৰিকল আগবঢ়াইছে, আৰু আনফালে প্ৰসাদ আৰু এয়া পায়স বনাইছে, এইখিনিয়ে বনাইছে। তো খুব সুন্দৰকৈ পালন কৰিছে। আচলতে কাতিৰ মাহটোৱে লক্ষী আৰু শ্ৰীকৃষ্ণৰ মাহ বুলি ক'ব পাৰি। তো এই মাহটোত প্ৰত্যেক দিনাখনেই আচলতে লক্ষী পূজা পাতিব পাৰি। তো সেয়া এনেদৰে পাতিছে, খুব ভাল লাগিছে। তো সেইকাৰণে কাতিৰ মাহটো আমি বিভিন্ন ধৰণে চাকি বন্তি জ্বলাব পাৰোঁ, আকাশদ্বীপ জ্বলাব পাৰোঁ, আৰু মনৰ কামনা পূৰ্ণ কৰিব পাৰোঁ। কাতিৰ মাহটো সেইকাৰণে ধৰ্মৰ মাহ বুলি কোৱা হয়। তো এতিয়া ওপৰলৈ আহিলোঁ, আৰু ওপৰৰ পৰিৱেশটো অকণমান শ্বেয়াৰ কৰিলোঁ। খুব ধুনীয়াকৈ লাইটবিলাক লগাই দিছে। এতিয়া আহিলোঁ বাহিৰৰ পৰা। চাকিবিলাকত আকৌ অকণ তেল দি থৈ দিছিলোঁ। আজি আচলতে আকাশদ্বীপ জ্বলাব লাগে, কালিও পাৰিব জ্বলাবলৈ। আকাশদ্বীপ জ্বলোৱাটো খুব ভাল। মই ওপৰত জ্বলাইছোঁ আকাশদ্বীপ। সকলো মনোবাঞ্ছা পূৰ্ণ হয় সোনকালে। আকাশদ্বীপ জ্বলাব লাগে আজিৰ দিনটোত। তো মই জ্বলাইছোঁ কেইগছিমান চাকি। তো এতিয়া সেইবিলাকত অকণ তেল দি আহিলোঁ, ঘৰলৈ আহিলোঁ। আৰু এতিয়া অকণ ভাগৰ লাগিছে, কাৰণ দিনটো ইমান ছুটি হৈছে যে কাম কৰি আজৰিয়ে পোৱা নাই। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অকণমান সময়ো ৰেষ্ট পোৱা নাই। আৰু ভিডিঅ' বনাবলৈ সময় নিমিলা হৈছে টাইমৰ কাৰণে। আৰু আজি দীপাৱলী বুলি বিশেষ বেছিকৈ কাম ওলাই গৈছে। তো এতিয়া কাপোৰ চাপোৰ অকণমান চেঞ্জ কৰোঁ, শৰাইখনি ভাঙিলোঁ। আৰু আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। শেষত দীপাৱলীৰ সকলোকে বহুত শুভকামনা। কালিও পালন কৰিব পৰা যাব আহা কাইলৈ। তো আজিলৈ আহিছোঁ।